একচুৱেলি মোৰ কিছুমান বন্ধু আছে, সেই বন্ধুবোৰে এনে কেতিয়াও কোনোদিনে খবৰ নলয়, ফোন নকৰে বা মেছেজো নকৰে, হাই ব্ৰ' কি খবৰ এনেকৈ একো নুসুধে। যেতিয়া সিহঁতে প্ৰেমত বাস খাব তেতিয়া ফোন কৰি ক'ব, ব্ৰ' মই বহুত বেয়াকৈ ঠগন খালোঁ, মই তাইক বহুত ভাল পাইছিলোঁ, তাই মোক এৰি থৈ গুচি গ'ল, সি মোক ধোকা দি দিলে। পিছত সেইবোৰক মোৰহে সান্তনা দিব লাগে। আৰু যেতিয়া আপোনাৰ ডাটা পেক শেষ হৈ যাব তেতিয়া মোক ক'ব, ব্ৰ' 15 টকাৰ ডাটা পেক এটা সোমাই দে না। তেতিয়া মোৰ 15 টকাৰ ডাটা পেক সোমাই দিব লাগে। থাকিলেও মানে মানা কৰিব নোৱাৰোঁ। আৰু যেতিয়া নাথাকে তেতিয়া সিহঁতক দেখাই দিওঁ যে এইটো চা মোৰ একাউণ্টটো খালী হৈ আছে। যদি মই নেদেখাওঁ সিহঁতে ভাবিব নাই মিছা কথা কৈছে। আৰে ভাই কেতিয়াবা ফোন কৰিবি, তহঁতক মই সান্তনা দিওঁ, প্ৰেমত ভাগ খালে সান্তনা দিওঁ। তহঁতক মই কিমান কষ্টৰ পৰা মুক্তি কৰি ৰাখোঁ, তহঁতে মোক খবৰ এটাতো ল'ব পাৰ। MB ভৰাই দিওঁ, যিমান খোজা তিমানেই দিওঁ। আৰু তো কেতিয়াও খোজা নাই যে তোক MB ভৰাই দিছিলোঁ পইচাখিনি দে, যে কেতিয়াও খোজা নাই। আৰু তহঁতেওতো কেতিয়াও নকওঁ যে পইচাখিনি দিওঁ লৈ যা, এইখিনি লৈ যা, 15 টকাৰ MB ভৰাই দিছোঁ 20 টকা লৈ যা, কেতিয়াওতো নকওঁ। আৰু সেইটো দিয়াটো দূৰৰে কথা। আৰু তাৰপিছত সিহঁতে হেৰি কৰিব, আপোনাৰ যদি ফোন ৰিচিভ নকৰোঁ মেছেজত ক'ব, ব্ৰ' 15 টকাৰ ডাটা পেক এটা দে না, এনেকৈ ক'ব। পিছত দিব লাগে। আৰে ভাই এনে খবৰ এটাতো ল'ব পাৰ, জীয়াই আছোঁ নে মৰি আছোঁ। আজি কিমান দিন ধৰি মই বাহিৰত আছোঁ, তহঁতেতো এটাও খবৰ লোৱা নাই, খালি ডাটা পেকৰ সময়তে খবৰ লওঁ। এনেকৈ নাপায় নহয়।